হেল্ল' এভৰিৱান। কিছুমানে কৈ আছে যে এপ্লিকেশ্যন ফৰ্মখন বিচাৰি পোৱা নাই। মই বহুত ইউটিউবত ভিডিঅ' চালোঁ আৰু দুই এটা চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ' এটা পাইছোঁ য'ত মানে দেখুৱাইছে যে কেনেকৈ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰি। আৰু তাৰে মই এটা ডেমো মানে মোৰ নিজৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব চেষ্টা কৰিলোঁ আৰু এনেকৈ কাম কৰিছে সেইটো লিংকত গৈ পিনে। তো মই এইটো ভিডিঅ'ৰ দ্বাৰা দেখাইছোঁ কেনেকৈ ডাউনলোড কৰিব লাগে আৰু যোনটো লিংকত যাব লাগে সেইটো লিংক আৰু মানে লগ ইন কৰা লিংকটো, এই লিংক দুটা মই ভিডিঅ'ৰ কমেণ্ট বক্সত মেনশ্যন কৰি দিম, পিন কৰি দিম। আপোনালোকে তাত গৈ পিনে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব পাৰিব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো অলপমান সহায় হ'ব, সেই বুলি এই ভিডিঅ'টো বনালোঁ। মানে প্ৰচেছটো মই ইয়াতে দেখাই দিছোঁ, গোটেই প্ৰচেছটোৱে দেখুওৱা আছে। এইটো চাই আপোনালোকে নিজৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।